ব্ৰেকফাষ্ট ৰুটিনৰ দ্বিতীয় দিনৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বৌহঁতৰ লগত ৰাতিপুৱা আলু কাটি আছিলোঁ, যিহেতু মানুহ বেছি সেইকাৰণে অলপ আলুও বেছিকৈ কাটিব লগা হয়। তিনিও লগ হৈ কাটিলোঁ, সেইকাৰণে কামটো সোনকালে হ'ল আৰু লগত জলকীয়া অকণমান সৰহকৈ কাটি লৈছোঁ, যিহেতু আলু ভাজিত অকণমান জ্বলা হ'লে খাই ভাল লাগে। আৰু আলুখিনি ময়ে ভাজিলোঁ। কাষতে বৌ লুচিকেইখন বেলি দি আছিলে। মই পিছে লুচি বেলাতকৈ পুৰি কিনে বহুত বেছি ভাল পাওঁ, যেতিয়া ফুলি আহে বহুত বেছি ভাল লাগে। আৰু মই ভিডিঅ'বিলাক ৰেগুলাৰ দিব পৰা নাই, কিন্তু মই যত্ন কৰি যাম যাতে মই সদায় ভিডিঅ' দিব নোৱাৰিলেও দুই এদিনৰ মূৰে মূৰে আপোনালোকক এটি শ্বৰ্ট ভিডিঅ' দিব পাৰোঁ। আৰু পাৰিলেতো সদায় দিবলৈ যত্ন কৰিম আৰু লগতে আপোনালোকৰ নামবোৰো লৈ যাম। আৰু আজিৰ ভিডিঅ'টোত নাম তিনিটা হৈছে হিমাক্ষী, জয়শ্ৰী আৰু নিশিতা। তোমালোকলৈ বহুত বেছি মৰম। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল। আলু ভাজি আছিলে আৰু লগত দুটুকুৰা পিঁয়াজো লৈ লৈছিলোঁ। আৰু এনেও লুচি ভাজি খাই ভালেই লাগে, লগত আলু ভাজি থাকিলেতো বহুত বেছিয়ে ভাল লাগে। আৰু লগত একাপ গাখীৰ চাহো আছিলে, খাই কিনে বহুত বেছি টেষ্টি লাগিছিলে। আৰু আপোনালোকক এনেকুৱা মই ভিডিঅ' দি যাবলৈ যত্ন কৰিম। আজিৰ ভিডিঅ'টো আছিল ইমানেই। সোনকালে লগ পাম। ধন্যবাদ।